অঁ ঠিকেই আছে, তইও লাগিছ বাৰু। তহঁতৰ ঘৰলৈ আহোঁতে ময়ূৰৰ খেতি দেখিছোঁ, একদম লহপহকৈ বাঢ়িছে ময়ূৰৰ খেতি। ৰঙালাও, বিলাহী, আলুগুটি কি চাবা, ডালে ডালে লাগিছে। সেইটো হয় বাৰু ককাইদেউ, কিন্তু সি বস্তু বেছি বজাৰত কিমান পইচা পায়, কিমান ধন ঘটে সি। তেওঁ দুখীয়া মানুহলৈ তাৰ ধন এটা নহৰে। সি চবতকৈ আমাৰ গাঁৱৰ ভিতৰত ডাঙৰ খেতিয়ক বুলি জানেই চবেই। তেওঁ দুখীয়া বুঢ়ী এজনী সিহঁতৰ ঘৰলৈ এদিন গৈছিল, সি 10 টকা এটা দি নপঠিয়ালে। তাৰ ধনৰ বাকচটো কোনোবা চুৰে আহি ৰাতি যদি লৈ যায়, মই বৰ ভাল পাম। মোৰ সেইটো কথা দেখিয়ে খং উঠিলে সেইদিনাখনি। হ'ব বাৰু দে, পিছত কথা পাতিম। এতিয়া গধূলি হ'ব হ'ল, মই যাওঁগৈ। আজিকালি চকুৱেও কম দেখোঁ যে অলপ, নহ'লে ক'ৰবাত খুনা খুদলি খাই পৰি মৰিম ইফালে। হ'ব বৰ্তা, যাওক দে আপুনি, নহ'লে আকৌ পিছত আপোনাৰ দিগদাৰ হ'ব। বাটৰো এখন বাঢ়নি বাট, পিছত বাহন গাঁঠিয়ে চাঠিয়ে উজত খাই পৰিলে পিছত মুখে দাঁতে ভাঙিব। এনেই বুঢ়া মানুহ। হ'ব দিয়ক, ঠিক আছে বাৰু। ঐ দা, ভাত হ'ল নি? ভাত হ'ল যদি দে, মই ভাত কেইটামান খাই শুওঁ আৰু। আজি কষ্ট হৈছে, বজাৰৰ পৰা আহিছোঁ। আজি শনিবৰীয়া বজাৰৰ পৰা আহিলোঁ, কষ্ট হ'ল। হেৰি এইটো কি বুলি কয়, এই ভাত মাংস অকণ আনিছোঁ। যদি ভাত বনাই হৈ গ'ল, মাংস অকণো বনাই দে। নহ'লে যদি ভাতটো হ'ল থাকিব দে বাৰু, মাংস অকণ বনাই দে। মাংস অকণে খাওঁ, আজি বজাৰ বিক্ৰীও ভাল হ'ল। অঁ দিয়ক দিয়ক, মই বনাওঁ। আপুনি অকণমান বিচনাতে শুৱকগৈ যাওক, মই হ'লে মাতি দিম আপোনাক খাবলৈ। মই বিচনাতে অকণ পৰোঁগৈ বাৰু দে। মা ক'ত আছে? মা শুই আছে নি ৰুমত? অঁ ময়ূৰ, তই আহিলি? মই গমেই পোৱা নাই, বিচনাতে শুই আছিলোঁ। টোপনিয়ে গ'লোগৈ, এঘুমুতি গ'লোঁ আজি টোপনি। অঁ তই মাংস আনিছ নেকি? মই বিচনাৰ পৰাই কোৱা শুনিছিলোঁ। মাংস আনিছ যদি ভালেই কৰিলি দে, মোৰ খাবলৈ মন গৈ আছিলে। ধুনীয়াকৈ বোৱাৰীয়ে বনা আজি মাংসকণ, একদম হেঁপাহ পলাই খাম আজি মাংস ভাত। বজাৰো চাগে আজি ভালেই হৈছে, ভালেই হ'ল মাংস আনিলি। হ'ব যা, তই অকণমান শুগে যা। ভাত হ'লে আমি মাতি দিম, যা যা ময়ূৰ যা। অঁ মা, মই পৰি থাকোঁগৈ দে। তহঁতি লাগ দুইজনী কিবা এটা কৰি বনা সৰু সুৰাকৈ মাংস চাংস কিবা এটা। মই পৰি থাকোঁগৈ আৰু, মই ভাগৰো লাগিছে চব্জি কঢ়িও আজি। দেউতা আহিলে তই গমেই নাপাওঁ নি? আকৌ ইজনী অথনিৰ পৰা শুই আছিলি চাগে, তই গমেই নাপাওঁ। দেউতা আহিলে নি? মই গমেই পোৱা নাই। দিনটো ইমান খেলিলোঁ আজি, টোপনি গ'লোঁ, মই শুলোঁ। এই দেউতা আহিলে মানে মোলৈ চিপছ আৰু চকলেট আনিম বুলি কৈছিলে। তই খাই পেলালি নি আকৌ মোৰটো? তই যিহে ৰাক্ষস, তই চাগে মোৰটো খাই পেলালি। তই ইমান ৰাক্ষস আকৌ, মোৰটো খালি যদি তোক মই পিটিম আকৌ। নাই খোৱা, তোলৈ চিপ এটাহে আনিছে, মোলৈ দুটা আনিছে। মই দুটা চিপ খাই পেট ভৰি গ'লগৈ। তোৰ চিপটো নাই খোৱা, তোৰ সৰু অকণমানি চিপ এটা আনিছে দেউতাই। মোলৈ চাগে দুটাই আনিছিলে, তই খাই পেলালি এটা। তই কম ৰাক্ষস জানো? তই মোৰটো খাই পেলালি। মই জানো নহয়, দেউতাই দুটালৈ সমানেই আনিব। অ' নাই খোৱা যা, তোলৈও দুটাই আনিছে যা। এনেই কৈয়ে চাইছিলোঁ তোক, মই একেবাৰে দাং খাই দিছে তাই একেবাৰে। তাৰ চিপটোহে মই খামগৈ যেনিবা, মোৰ নিজৰ চিপ খাই পেট ভৰি গৈছে মোৰ। ময়ো বাপাও আজি বজাৰ ভালনে বাৰু? বস্তুবোৰৰ দাম দৰ আছিলেনে? পইচা দুটকামান পালিনে বাৰু? এই দামনো কেলৈ নাপাম? মই নিজে সাৰ নিদিয়াকৈ কৰা চব্জি আৰু দাম নাপাম নি আৰু? লোকে সাৰ দি পিনে ফুলাই নিয়ে চব্জি, মই সাৰ নিদিয়ে কিমান ধুনীয়া আতিল চব্জি বজাৰলৈ নিছোঁ। মানুহে নিকিনি পাৰিছে নি? মানুহে মোক আৰু দাম দৰ বেছি কৰাই নাই আৰু, চব্জি ডাইৰেক্ট লৈছে আৰু দাম যিটো কৈছোঁ সেইটোকে দিছে। 2 টকা কমাই দিছে, বেছি কমোৱা নাই আৰু আজি আগৰ নিচিনাকৈ দিছে। আৰু 2 টকামান আজি পালোঁ, ভালে দিহে বিক্ৰীও হ'ল। অঁ বিক্ৰী হ'ব। তই কষ্ট কৰিছ, ইমান বেছি কষ্ট কৰ, দিনটো খেতিতে লাগি থাক, তাৰ ফলটো তই পাবই লাগিব। ওপৰৰ পৰা ভগৱানে চাই আছে নহয় তোক বোপাই। সেই কষ্টৰ ফল দিছে তোক আকৌ। পাব, কিয়নো নাপাব? আমাৰ ঘৰৰ সাৰ নিদিয়া শাক চব্জি কেলৈ নাপাব পইচানো আপুনি? আৰু আপোনাক চবেই চিনিয়ে পায়, আৰু আপুনি কাকো ঠগবাজি কৰি নুফুৱে নহয়। আপুনি 1 টকা 2 টকা আপুনি তেনেকৈ বজাৰত গৈ পেলাই কাকো ঠগবাজি নকৰে। আপুনি কিয় পইচা নাপাব আকৌ? আপুনি সেইটো আপুনি ভাবিবই নালাগে। আপুনি বজাৰলৈ গ'লে আপুনি পইচা পাবই। মাংসকণ খাবলৈ ধুনীয়া হৈছে দেই মা, বৰ ধুনীয়া বনাইছ আকৌ তই জানো আকৌ বনাব। খা তই ৰাক্ষসহে। অথনি মোৰ ভাগৰ চিপছখিনিও খালি, এতিয়া মাংসও খা। তোক মায়ে সৰহকৈহে দিছে মাংস, মোক এটুকুৰাহে দিছে, তাক ইমানখিনি দিছে মাংস। খা, তই ৰাক্ষস নহয় জানো? তই খা।
আমাৰ এই ল'ৰা ছোৱালী হাল যে ইমান লাগি থাকিব পাৰে দুইটাই। মই বুঢ়া হৈছোঁ দেখা নাই জানো তহঁতে বাৰু? মোক শান্তি অকণমান নিদিয় কেলে তহঁতে? মই আমনি পাওঁ নহয়, বুঢ়া হ'লে মানুহ কেনেকুৱা লাগে গা। তহঁতি মোক অকণো শান্তিয়ে থাকিবলৈ নিদিয়ে এই ল'ৰা ছোৱালী হাল যে আমাৰ। মনে মনে ভাত খাব নোৱাৰ, ভাত খাওঁতে ইমান কথা নাপাতে নহয়। লক্ষীয়াই তহঁতক খাওঁ দিব ভাত খাওঁতে ইমান হুলস্থুল কৰিছ। এই আইতাই যে এনেই যি বকি থাকে, মোকে অকল বকি থাকে আপুনি। ভণ্টিয়ে কৈ আছে মায়ে মাংস সৰহকৈ দিলে, মই চিপছ খালোঁ। অথনি চিপছকেইটা মই তাই খোৱাই নাই, তাই নিজে চিপছকেইটা থৈ পিনে এটা চিপছ খালে, এটা চিপছ ক'ৰবাত থৈ পাহৰিলে, মোক এনেই বকি আছে। আপুনি আইতাই অকল মোকে গালি পাৰি থাকে, ভণ্টিক একো নকয়েই। হ'ব বাৰু, ভাগৰ জোগৰ আহিছোঁ, সেৱা কৰি নাথাকিবিচোন। এনেই মাথা চাথা বিষাই আছে, কেলেনো তহঁতি সেৱা কৰি থাক? চিপছকেইটা আনি দিছিলোঁ খাবি আৰু, হ'ব দে। কোনোবা এটা বেছি খালি যদি একো নাই, ভিটামিন থকা বস্তু নহয় একো এইবোৰ। কাইলৈ মই দোকানৰ পৰা বজাৰৰ পৰা আহোঁতে লৈ আহিম দে কেইটামান সৰহকৈ। হ'ব দে, এতিয়া সেৱা কৰি নাথাকিবি, ভাত খাই পিনে মই শুমগৈ আৰু এতিয়া দেই। ইমান দিনটো কষ্ট কৰি আহিছোঁ, শান্তিয়ে ভাতকেইটা খাবলৈ দে। এনেই সেৱা কৰি তহঁতি হুলস্থুল, দিনটো হুলস্থুল। তহঁত দুইটাকে সমানে দিছোঁ মই। এটাকো বেছি নিদিওঁ, এটাকো কম নিদিওঁ, দুইটাকে সমানে দিছোঁ। খা, দুইটাই ভালকৈ ভাতকেইটা খাই পেলাই শুই থাকে যা। ইমান হুলস্থুল কৰি নাথাকিবি আকৌ। দেউতা ইমান দিনটো দুখে ভাগৰে আহিছে বজাৰৰ পৰা, তহঁতি বুজি দেখা নাই জানো বাৰু? তহঁতে মনে মনে ভাতকেইটা খা আৰু শুই থাকে যা, দুইটা শুই থাকে যা। মাংসকণ বৰ ধুনীয়া বনাইছে দেই তুমি আজি। মা মছলাকণ বৰ জোখত হৈছে, কিন্তু বৰ বেছি জ্বলাও হোৱা নাই, বৰ বেছি নিমখো বেছি হোৱা নাই, বৰ জোখত হৈছে দেই। শাককণ বনাব জানে আকৌ মোৰ মানুহজনীয়ে। হ'ব দে, এতিয়া ঘৈণীয়ে বনোৱাহে খাই ভাল পাবি। বিয়া নাপাতোতে আমি বনপাত এটা মোহাৰি দিলে তাকো ধুনীয়া হৈছে কৰি খাবি। এতিয়া ক'ত নোৱাৰো, এতিয়া আমি যি বনাই দিলোঁ আমাৰখিনি বেয়াই হ'ব। এতিয়া ঘৈণীয়ে বনাই দিয়াখিনিহে ভাল। খা চেলেকি খা। হ'ব দে, তহঁতি ভাত খাই যি কৰ কৰিবি। এই তহঁতি ল'ৰা ছোৱালীকেইটা শুই থাকিবি দেই, পোৱালি দুটা। কাইলৈ স্কুল আছে, টোপনি ক্ষতি নকৰিবি। মায়ে আইতাই টিভি চাই শুব, নহ'লে আইতা আপুনিও শুই থাকিব। মা এনেই টোপনি ক্ষতি কৰিব নালাগে, আকৌ প্ৰেছাৰ উকাব। ময়ো শুওঁগৈ। হ'ব যা, ময়ো শুগে যা। তোৰ বা দুখে ভাগৰে অহা, যা শুগে, ময়ো শুমগৈ আৰু। এইকেইটাই যিহে দিনটো উৎপাত কৰে, মোৰ টোপনিহে ধৰিছে আৰু, ময়ো শুমগৈ আৰু। শুইয়ে দিলোঁহি পাই, প্ৰেছাৰৰ টেবলেটটো খাবলৈ থাকিলেই। উঠি যাবলৈ ইমান এলাহ লাগিছে। পটৌকে কওঁ, পটৌ এইফালে আছোন। মোৰ প্ৰেছাৰৰ টেবলেটটো খাবলৈ পাহৰি থাকিলোঁ আজি কথা পাতি। তই লৈ আছোন পানী এগিলাচৰ সৈতে, মই খাই লওঁ। ইমান কিবা কিবি লাগিছে, উঠি যাব মন যোৱা নাই গাটো। লৈ বোপাই, তয়ে লৈ আছোন। এইটো ল টেবলেট, এইটো পানী, এইগিলাচ পানী ল। মই এই টিভি চাইছোঁ, মোক বাৰে চিঞৰি নাথাকিবি। এই পাই এহেঁতৰ ঘৰতচোন দয়াবোৰ খুলিছোঁ একোৱেই নাইচোন। চকু বোলে মোজা ভৰাই থৈছে, কি ভৰাই থৈছে? ধন নাই নেকি ইয়াত? হা ধন নাথাকি মোৰ হাতৰ পৰানো বাচি যাবনে? মই উলিয়াইহে এৰিম। ই বহুত আজিকালি চব্জি বিক্ৰী কৰি পইচা বহুত গোটাইছে বেটাই। এই ময়ূৰ বেটাই বহুত পইচা গোটাইছে, মই গম পাইছোঁ। মই এতিয়া সেইকাৰণে এইখিনি দয়াৰ খুলি দিম। খুলি পিনে মই বস্তুটো বিচাৰি উলিয়াই পইচাকেইটা লৈ যাম দেই। মোৰ নাম চুৰেণ চুৰ, চবেই মনত ৰাখিব। মোৰ নাম কি মোৰ নাম চুৰেণ চুৰ। হে কৃষ্ণ প্ৰভু, আজি টোপনিটোৱে অহা নাই আৰু। ইমান শিকাতি কৰি আছোঁ ৰাতিটো। ভাত কেইটামান খোৱা বেছিয়ে হ'ল নেকি আজি। মাংস পাই আৰু কেইটামান বেছিয়ে খালোঁ হ'বলা। আজি পেটটো ফুলিহে আছে মোৰ। এইটো কোন আকৌ? কোনোবা এটা থকা যেন লাগিছে। এইটো চুৰেণ চুৰ। ইয়াক আজি মই কিবা এটা বুদ্ধি পাঙি ইয়াক আজি ধৰিব লাগিব। মই ভাবি লওঁ। চুৰ, আজি তই পলাব পাৰিবি। তোক আজি মই সেকা এটা দিম। এই পিছৰ খাপটোত কিবা আছে নেকি, চাওঁচোন বাৰু। ইয়াতে এচা যেন লাগিছে, মোৰ অকণমান টানমূৰীয়া পাইছোঁ এইটো খাপ। মই ইয়াতে পইচা আছে যেন পাইছোঁ। একো নাই, মোৰ ওচৰত স্ক্ৰুড্ৰাইভাৰডাল আছে, ধুনীয়াকৈ খুলি ল'ম। মোৰ পৰানো মানুহে পইচা লুকুৱাই হাৰিব পাৰেনে? মোৰ নাম চুৰেণ চুৰ। চুৰ, তই এইপিনে আছোন। তোক বাৰু যি লাগে তই তাকে লৈ যাবি। তই এইফালে আছোন, মোৰ প্ৰশ্ন এটা তই উত্তৰ দি থৈ যা। মই কথা এটা কওঁ, তই ভালকৈ উত্তৰটো দি থৈ যা। এইপিনে তই মোৰ ওচৰলৈ আছোন, আহ। কি হ'লনো বুঢ়ী, ক? পিতেৰে গম পালে মোক মাধ মাৰ দিব, সোনকালে ক। মোৰ টোপনি অহা নাছিলে, সপোন এটা দেখি আছিলোঁ। ঈগল চৰাই এটাই
ময়ূৰ এনেকৈ চিঞৰি আছে। কেলৈ চিঞৰিছিলে বাৰু তই জাননে বোপা? মই একো ধৰিব পৰা নাই। তই কচোন বোপাই কেলৈ চিঞৰিছিলে? মা তোৰ কিন্তু বুদ্ধি মানিছোঁ দেই, ময়ো বুলি চিঞৰা বুদ্ধিটো মানিছোঁ। বুঢ়া হ'লেও কিন্তু তোৰ একদম মগজুত বুদ্ধি বিৰাট ধুনীয়া বুদ্ধি খেলাইছে দেই। এতিয়া ক'ত পলাবি তই এতিয়া? এতিয়া ক'ত পলাবি? মানুহ কালি ভলুকা ঘৰত তই গহনা চুৰ কৰিলি, আজি মোৰ ঘৰত পইচা চুৰ কৰিবলৈ আহিছ তই। তই গোটেই গাঁওখন তই হাৰাশাস্তি কৰি দিছ। চোৰেণ চোৰৰ নামটো শুনিলে মানুহ ৰাতি দৰ্জা মাৰে ভয়তে। আজি তোক মই ধৰিলোঁ, আজি তোক মই নেৰিছোঁ। মোক এৰি দিয়ক দাদা, মোক এৰি দিয়ক। মই আজিৰ পৰা চুৰ নকৰোঁ দাদা, মোক এৰি দিয়ক। আজি তোক নাহিকে এৰিছোঁ মই। আজি তোক ধৰি গৰু মাৰণ দিম তোক মই আজি ধৰি। আজি তই গাঁৱৰ মানুহ ঢেৰ হাৰাশাস্তি কৰিছ। তোক আজি গাঁৱৰ মানুহ মাতিম, এতিয়া মাতি পিনে পুলিচত দি দিম তোক। আজি গৰু মাৰণ দিম, আজি পুলিচেও দিব তোক। ক'ত এৰিম মই আজি? দেখিছ চোৰেণ চোৰ, তই নিজকে বহুত টেঙৰ বুলি কৈ থাক নহয়। আজি তোক গোটেই গাঁৱে বিচাৰি থকা চোৰটো আজি মই এই এলাগী বুঢ়ীজনীয়েহে ধৰি দিলোঁ দেই।